रायमना हादरारि पार्कआव हाबा मावबाय थानाय मावथिफोरखौ आदब खायदा आरो रैखाथिनि बिथिङाव फोरोंथाय होनाय हाबाफारि लादों। जारिमिनारि सोमोन्दो गोनां आरो मिथिंगायारि धोनजों बुंफबनाय एबा गोबां दावबायारिफोर फैनायनि मिजिं गोनां रायमना हादरारि हाग्रामायाव हाबा मावबाय थानाय हाग्रा बिफाननि मावथिफोरखौ आदब खायदा आरो रैखाथि राहानि सायाव बिथा खालामनानै दिनैनिफ्राय सानथामनि हाबाफारिजों फोरोंथाय मावबादा बानजायदों। मोनसे समाव एसिया हादरमानिनो मुंदांखा कसुगाव संरैखाथि हाग्रा ओनसोलाव हाग्रा रैखाथि होनायनि खामानियाव बिटिआर सोरखारा थिसननाय सा 614 हाग्रा बिफाननि मावथिफोरनो हाग्रानि जिब जुनारजों लोगोसे बिफां लाइफां रैखाथिनि सायाव जर'खायै फोरोंथाय होनायनि अनगायैबो गावबा गावनि देहाखौ गोग्गो लाखिनाय आरो आदब खायदानि गुबुन गुबुन बिथिंनि सायाव फोरोंथाय होनाय जागोन होनना मिथिहोदों। क'क्राझार जिल्लानि गसाइगाव महकुमानि सिङाव थानाय कसुगावनि हाग्रा खोन्दो मावखुलिनि आलासि जिरायसालि नब्लाङाव जानाय गिबि खोलोबनि मावबादायाव सा 44 हाग्रा बिफाननि मावथिफोरा बाहागो लादों। रायमना हादरारि पार्कआव हाबा मावबाय थानाय हाग्रा बिफाननि मावथिफोरनि फोरोंथाय होनाय मावबादायाव कसुगाव हाग्रा खोन्दोनि मावख'नि मावख'गिरि भानु सिन्हा, वाइल्ड लाइफ ट्रास्ट अफ इन्डियानि बिबानगिरि सनातन डेका आरो हादरारि एबा मुलुगनां थाखोआव मिथिसारजानाय हाग्रा बिफाननि बारग' डेपुटि रेन्जार भुपेन नाथ तालुकदार मोना गाहाय फोरोंथाय होगिरि महरै बाहागो लादों। আমি আজি কুসুগাঁও আইবিত আমাৰ কুসুগাঁও ফৰেষ্ট ডিভিজন আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া আমি জইণ্টলি এটা পাৰ্চনেল পোষ্ট যিমানখিনি আছে ৰায়মনা নেশ্যনেল পাৰ্ক তেওঁলোকৰ কাৰণে এটা প্ৰশিক্ষণ আমি আজি আৰম্ভ কৰিছোঁ। এই প্ৰশিক্ষণটো প্ৰথম 3 দিনীয়া প্ৰশিক্ষণ আৰু এইটো বেটছ 44 জন আজি আহিছে প্ৰথম বেটছটো। আচলতে এই ট্ৰেইনিংটোৰ বেকগ্ৰাউণ্ডটো এনেকুৱা আছিলে 14 মাৰ্চত যেতিয়া আমাৰ অনাৰেবল CEM BTC চিফ BTC মাননীয় প্ৰমোদ বড়ো ছাৰে 14 মাৰ্চত গোটেই 612 জন মানুহক মানে কেজুৱেল যিখিনি ষ্টাফ আছিলে তেওঁলোকক যেতিয়া ফিক্স পে হিচাপে মানে BTCত এয়া কৰিছিল মকৰল কৰিছিল। তেওঁলোকে এটা ৰিকুৱেষ্ট কৰিছিল যাতে ষ্টাফখিনি বেছিক ট্ৰেইনিং এটা পায় কাৰণ তেওঁলোকে একো প্ৰশিক্ষণ ভালদৰে পোৱা নাই। তেতিয়া আমাৰ কচুগাঁও DFO প্লাছ হলটুগাঁও DFO দুজনে ৰিকুৱেষ্ট কৰিছে যে আমি WTIৰ লগতে এই প্ৰশিক্ষণটো আমি আৰম্ভ কৰিম পৰ্যায়ক্ৰমে আৰু সেই উদ্দেশ্য ৰাখিয়ে আজিৰ এই প্ৰশিক্ষণটো 3 দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। প্ৰশিক্ষণটোত 44 জন ষ্টাফ আছে পাৰ্চনেল পোষ্ট যিসকল আমাৰ 4টা ৰেঞ্জৰ পৰাই প্ৰত্যেকটো ৰেঞ্জৰ পৰা 10ৰ পৰা 11 জনকে ষ্টাফ আহিছে। আৰু এই প্ৰশিক্ষণটোত আমি বিশেষকৈ তেওঁলোকৰ আৰু মেইন ট্ৰেইনাৰ হিচাপে থাকিব আমাৰ ডক্টৰ C ৰমেশ ছাৰ, তেখেতে CCFO হৈ আছে আৰু ফিল্ড ডাইৰেক্টৰ মানস টাইগাৰ ৰিজাৰ্ভৰ। লগতে আমাৰ সকলোৰে খ্যাত মাননীয় শ্ৰী ভূপেন্দ্ৰ নাথ তালুকদাৰ ছাৰ যোনে আসাম আমাৰ যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট যিখন গোটেইখন আপোনাৰ মানে কি সংকলন কৰি তেওঁ 7 নম্বৰ এডিশ্যনো কৰিছে। এই কিতাপখনৰো অসমীয়া আৰু ইংৰাজী ভাৰ্চন দুইটাই লৈ আহিছোঁ, এই ষ্টাফখিনিক দিয়া হ'ব। গতিকে প্ৰশিক্ষণটোত আপোনাৰ মেইনলি প্ৰটেকশ্যন মেজাৰ পেট্ৰলিং কেনেকৈ কৰিব পাৰে, তেওঁলোকে কেনেকৈ বিভিন্ন আইনৰ বেছিকখিনি যাতে শিকি লয়, যাতে কাৰণ ডিপাৰ্টমেণ্টত যিহেতু তেওঁলোকে অনৰ্গল গতিত মানে দিনে নিশাই তেওঁলোকে কষ্ট কৰি আছে, কিন্তু কষ্ট কৰিলেই নহ'ব, নিজৰ কিছুমান বস্তু জানিব লাগিব। গতিকে আইনগত দিশ হওক বা ডিপাৰ্টমেণ্টৰ যিখিনি দায়িত্ব কৰ্তব্য কেনেকৈ মানে ভালকৈ সহায় কৰিব পাৰে ডিপাৰ্টমেণ্টত, সেইখিনি আৰু উদ্দেশ্যটো। আজি আমি ইয়াতে এটা ট্ৰেইনিং প্ৰগ্ৰাম ৰাখিছোঁ যিটো কেপাচিটি বিল্ডিং এণ্ড কনজাৰ্ভেশ্যনৰ ওপৰতে। আমাৰ ইয়াতে PP মানে পাৰ্চনেল পোষ্ট কিছুমান নতুনকৈ তেওঁলোকক গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকক চেংচন কৰি দিলে। আমাৰ ইয়াতে কচুগাঁও ডিভিজনতে 108 জন আছে, তাৰ মাজতে ৰায়মনাতে মেজৰিটি পাৰ্ট ৰায়মনাতেই আছে। তেওঁলোকে নতুনকৈ ডিপাৰ্টমেণ্টত সোমাইছে, কিন্তু আমি তেওঁলোকক এটা বস্তু ট্ৰেইনিং দিব বিচাৰিছোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ কিছু ৰুলছ ৰেগুলেশ্যন আছে বা ডিপাৰ্টমেণ্টৰ এটা নিয়মৰ মাজতে চলে। আমি ছিনিয়ৰক কেনেকুৱা ডিল কৰিম বা কেনেকুৱা বা আমি জংঘলত গ'লে কি তো তেওঁলোকেও কিছুমান বস্তু জানিব লগা, যিটো আমি ভাবিছোঁ হয়তো বা বহুতখিনি তেওঁলোকে নাজানে নেকি। আজি ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ জৰিয়তে আমি এটা ট্ৰেইনিং প্ৰগ্ৰাম ইয়াতে ৰাখিছোঁ। তেওঁলোকৰ PPবিলাকক আমি ট্ৰেইনিং পাৰ্চনেল পষ্টত নতুনকৈ অহা কেইজনক আমি ট্ৰেইনিং দিব বিচাৰিছোঁ। তো এইটোতে ডিপাৰ্টমেণ্টৰ ৰুলছ ৰেগুলেশ্যন এইবিলাক থাকিব। ফিজিকেল হেৰিৰ ওপৰতো কিছুমান ট্ৰেইনিং দিয়া হ'ব 3 দিনৰ কাৰণে। আৰু মই ভাবিছোঁ এইটো আমাৰ ৰায়মনা নেশ্যনেল পাৰ্কটো যিটো আমাৰ কনজাৰ্ভেশ্যনৰ হেৰিতে এইটো এটা ভাল এটা কণ্ট্ৰিবিউশ্যনৰ দৰে হ'ব, যাতে তেওঁলোকে
নিয়মৰ মাজত থাকি যেটো ডিউটি কৰে পেট্ৰলিঙত যায় সবে তো ডিউটি কৰাতে যাতে নিয়মৰ মাজত থাকি কৰিব পাৰে নিয়মটো ৰুল বিলাকো জানিব লাগে কোনটো লিগেল হয় কোনটো ইলিগেল হয় আজি এইবিলাকৰ কিছুমান সব মিলাই এটা যাতে হিয়তৰ যেটো আজি যেটো তেওঁলোকে যেটো স্ট্যাটাসত আছে ক্যাপাসিটি তেওঁলোকৰ যেটো নলেজ যেটো আছে হেতু নলেজটো আমি আপলিফ্ট কৰিব বিচাৰিছো যাতে তেওঁলোকে সময়তে যেটো নিয়ম মাফিক কৰিব পাৰে আৰু মই ভাবিছো এটো আমাৰ ৰায়মনা নেশ্যনেল পাৰ্কৰ কাৰণে ভাল এটা কন্ট্ৰিবিউশন হ'ব আমাৰ ৰায়মনাতেই কাম কৰিব এতিয়া ৰায়মনাৰ কাৰণে বিশেষকৈ ৰায়মনাৰ বাহিৰৰ খিনিও আমি লাহে লাহে ট্ৰেনিং দিছো ৰায়মনা পাৰ্কৰ বাহিৰতো কিছুমান কচুগাঁও ডিভিজনত আছে তেওঁলোকৰ ফেজ বাই ফেজ আমি ফাৰ্ষ্ট ফেজটো আমি ৰায়মনাত লৈছো হেতুও পুৰা কভাৰ নকৰে এটা বেচত নহব আজি ইয়াতে 45 মান তেনেকৈ আইছে নেকি 45 আমাৰ ইয়াতে এৰাউণ্ড 100 আছে ইয়াতে তো আৰু এটা বেচত হলো কভাৰ কৰা না আমি ওয়াইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া কৈ থাকিম মানে তেওঁলোকক ৰিকুৱেষ্ট কৰিলে হয়তো নেক্সট ফেজ এটা তেওঁলোকে কৰিব তো বাকি সবেই ট্ৰেনিংটো পাব লাগে এইটো মই ইমানখিনি খবৰ পাইছো যে ওয়াইল্ডলাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া মানসতো এইটো সেম ট্ৰেনিংটো কৰাব বুলি কৈছে তো যাতে মানসতো এনেকুৱা আমাৰ পাৰ্সোনাল পোষ্টৰ মানুহ আছে মানসত কাম কৰি আছে যেবিলাকে ৰুলছ ৰেগুলেশ্যন এবং কেনেকুৱা ডিউটিটো কেনেকুৱা কৰিব সেইবিলাক তেওঁলোকে জানিব লাগে যাতে প্ৰপাৰ ডিউটি হয় আমাৰ ভবেন্দ্ৰনাথ তালুকদাৰ স্যাৰ আছে তালুকদাৰ স্যাৰ ইয়াতে আছে যিজন আমাৰ ডিপাৰ্টমেণ্টতে এজ এ ডিচিএফ তেওঁ ৰিটায়াৰ কৰিছে তেওঁ বহুতখিনি হেৰিতে ৰিটায়াৰমেণ্টৰ পাছতো বহুত এনেকুৱা ওয়াইল্ড লাইফ কনজাৰভেশ্যন IICNৰো তেওঁ তেনেকুৱা মেম্বাৰ আছে মই একজেক্টলি ইনফৰমেশ্যনটো দিব পৰা নাই তেওঁ বহুত এনেকুৱা হেৰিৰ লগতে জড়িত হৈ আছে তেওঁ আমি কিবা এটা দৰকাৰ হলে মই পাৰ্সোনালি যদি কিবা নাজানো তেওঁৰ পৰা কেতিয়াবা ফোন কৰি সুধি জানি লৈ তেওঁ এইটো আমি কাৰেক্টেড ফৰ্মতে দিওঁ তেওঁ আজি ইয়াত আহিছে তেওঁৰ নলেজ যিমানখিনি আছে তেওঁ বহুতখিনি জানে আমাৰ যেটো এই ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্ট যেটো এমেন্ডমেন্ট হৈছিল হেতুকো তেওঁ নতুন এটা ভাৰ্সন আমাক দিছে যেটো মানে কিছুমান ক্লজ বিলাক সব বহুতখিনি ক্লজ চেঞ্জ হৈছে সলনি হৈছে তেওঁ তাতে ভৰাই দিছে বস্তু যাতে আমি বিচাৰিব লগা নহব এটো তেওঁ নিজে কৰা যেটো আমাৰ ওয়াইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া এটো কিতাপ আকাৰে আমাক সাপ্লাই আজিও সাগে সবকে তাতে দিব সেইখিনি আমি তালুকদাৰ ছাৰৰ পৰা বহুতখিনি আমি পাই থাকো ভৱিষ্যতো পাই থাকিব বুলি মই তেওঁৰ সুস্বাস্থ্য কামনা কৰিছো যাতে তেওঁ সুস্থ থাকিলে আমাক বহুতখিনি দিব পাৰিব তেওঁৰ লাইফ বহুতখিনি আজিলৈকে দিছে ভৱিষ্যতেও দিব বুলি ভাবিছো